বৰ্তমান আমি সমগ্ৰ বিশ্বৰে পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে জানো যে সমগ্ৰ বিশ্বতে যি কোভিড-19 যি ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ কাৰণে আমি আজি 2 মাহতকৈ অধিক কাল হৈ গ'ল আমি মণ্ডলী হিচাপে একত্ৰিত হৈ ঈশ্বৰৰ গৌৰৱ কীৰ্তন কৰিবলৈ পৰিৱেশ পোৱা নাই। কিন্তু মই মণ্ডলীৰ মেৰপালক হিচাপে মই যতদূৰ জানিবলৈ পাইছোঁ যে আমাৰ পৰিয়ালবিলাকে নিজৰ নিজৰ পৰিয়ালতে প্ৰতিদিনেই ঈশ্বৰৰ গৌৰৱ কীৰ্তন কৰি আছে আৰু দেওবাৰীয়া উপাসনা নিজৰ নিজৰ পৰিয়ালতে কৰি আছে। এই কথা জানিবলৈ পাই মই অতি সুখী আৰু আনন্দিত হৈছোঁ। আৰু মেৰপালক হিচাপে মোৰ সদায় এটা প্ৰাৰ্থনা আছে, মণ্ডলীৰ প্ৰতিটো পৰিয়ালৰ প্ৰত্যেকগৰাকী ভাই ভনীৰ কাৰণে মই প্ৰাৰ্থনা কৰি আছোঁ আৰু মই ঈশ্বৰক ধন্যবাদ জনাইছোঁ যে এই জটিল সন্ধিক্ষণত ঈশ্বৰে মোক আমাৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ মেৰপালক হিচাপে ৰাখিছে আৰু সেইকাৰণে মই জানিবলৈ পাইছোঁ, ঈশ্বৰে মোক জানিবলৈ দিছে যে মোৰ কান্ধত মণ্ডলীৰ গধুৰ দায়িত্ব আহি পৰিছে। প্ৰিয়সকল, আমি সকলোৱে জানো যে ঈশ্বৰৰ দ্বিতীয় আগমনৰ সময় একেবাৰে দুৱাৰদলিত আৰু সেইকাৰণে আমাৰ পৰিস্থিতি এই দেশৰে হওক বা পৃথিৱীৰে হওক যিয়েই নহওক লাগিলে আমি আত্মিক দিশত যেন আমি কেতিয়াও দুৰ্বল হৈ নাযাওঁ। কাৰণ এই জগতত থকা জনাতকৈ আমাৰ যিজন আছে তেওঁ মহান। প্ৰথম যোহন 4:4 লিখা আছে। গতিকে মই আপোনালোকক প্ৰেৰণা দিব বিচাৰোঁ যে যেতিয়ালৈকে আমি মণ্ডলী হিচাপে এই গীৰ্জাঘৰত আমি একত্ৰিত হৈ ঈশ্বৰৰ ভজনা কৰিবলৈ পৰিৱেশ নাপাওঁ, তেতিয়ালৈকে যেন আপোনালোকে কোনো যেন দুৰ্বল নহ'ব আৰু ভয় সংশয় এই সকলোবিলাক আপোনালোকৰ ব্যক্তিগত অভিধানৰ পৰা উলিয়াই দিব আৰু সম্পূৰ্ণৰূপে বিশ্বাসত যেন আপোনালোকে থিৰে থাকে। তাৰ কাৰণে মণ্ডলীৰ পালক হিচাপে মই আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু আমি সকলোৱে জানো যে ভয়ৰ বিপৰীত শব্দটো সাহস নহয়, কিন্তু ভয়ৰ বিপৰীত শব্দটো সাহস নহয়। বাইবেলৰ মতে ভয়ৰ বিপৰীত শব্দটো হৈছে বিশ্বাস। গতিকে সেই বিশ্বাসত, যি বিশ্বাসেৰে আমি প্ৰভু যীশু খ্ৰীষ্টত লাগি আছোঁ, কথা হৈ আছোঁ, সেই বিশ্বাসতে আমি থিৰে থাকিম। জয় আমাৰ হ'ব, এই কথা নিশ্চিত। ধন্যবাদ। আজি আমাৰ খ্ৰীষ্টিয়ান সমাজত আটাইতকৈ বেছি চৰ্চিত হোৱা বিষয়সমূহ হ'ল প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন, ঈশ্বৰৰ মহাবিচাৰ আৰু মহাক্লেশৰ পূৰ্বেই ঈশ্বৰে তেওঁৰ মণ্ডলীক ৰেপচাৰ কৰি লৈ যোৱা ইত্যাদি। কিন্তু আজি আমি যিটো বিষয় অধ্যয়ন কৰিবলৈ গৈ আছোঁ, সেই বিষয়টি হৈছে যে মহাক্লেশ বা বিচাৰ অহাৰ পূৰ্বেই ঈশ্বৰে তেওঁৰ মণ্ডলীসমূহক এই পৃথিৱীৰ পৰা স্বৰ্গলৈ লৈ যাব। আমি জানো যে প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া প্ৰথমবাৰৰ কাৰণে এই জগতলৈ আহিছিল, তেতিয়া তেওঁ তেওঁৰ দ্বিতীয় আগমনৰ কথাও উল্লেখ কৰি থৈ গৈছিল আৰু তেওঁ দ্বিতীয় আগমনৰ পূৰ্বে যিবিলাক লক্ষণ দেখা পোৱা যাব বুলি তেওঁ কৈছিল, সেই লক্ষণসমূহ আমি ইতিমধ্যে দেখা পাইছোঁ। প্ৰিয়সকল, যিমানবিলাক লক্ষণৰ কথা প্ৰভু যীশুখ্ৰীষ্টই কৈছিল, সেই লক্ষণসমূহৰ ভিতৰত এটা বিশেষ লক্ষণৰ কথা তেওঁ কৈছিল আৰু সেই বিষয়টো হৈছে যে নোহৰ দিনত যেনে ঘটিছিল, মানুহৰ পুত্ৰৰ দিনতো তেনে হ'ব। আজি আমি সমগ্ৰ বিশ্বতে দেখা পাইছোঁ যে নোহৰ দিনত যেনে ধৰণৰ ঘটনাবিলাক ঘটিছিল, যেনে দুষ্টতা, অনৈতিকতা, হত্যা, ব্যভিচাৰ, অন্যায়, অবিচাৰ, লুণ্ঠন,
ইত্যাদি ইত্যাদি। আৰু এই ঘটনাসমূহৰ পুনৰাবৃত্তি আজিও আমি এইখন পৃথিৱীত হোৱা দেখা পাইছোঁ। প্ৰিয়সকল, আমি এই ঘটনাবিলাক যেতিয়া দেখা পাইছোঁ তেতিয়া আমাৰ মনলৈ স্বাভাৱিকতে এটা প্ৰশ্ন আহিছে, আৰু সেই প্ৰশ্নটো হৈছে যে যিবিলাক ঘটনা ঘটি আছে বৰ্তমান সমগ্ৰ বিশ্বতে, তৎসত্ত্বেও এই প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন বা সেই মহাবিচাৰ কিয় হোৱা নাই? স্বাভাৱিকতে এইখিনি সময়ত মই 3টা প্ৰশ্নৰ অৱতাৰণা কৰিব বিচাৰিছোঁ। প্ৰশ্ন নম্বৰ 1, ঈশ্বৰৰ সেই মহাবিচাৰ বা প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনক কোনে ৰখাই থৈছে? আকৌ মই দোহাৰিছোঁ, প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন বা ঈশ্বৰৰ সেই মহাবিচাৰটো কোনে ৰখাই থৈছে? প্ৰশ্ন নম্বৰ 1। প্ৰশ্ন নম্বৰ 2, যিবিলাক ঘটনাৰ কথা প্ৰভু যীশুখ্ৰীষ্ট তেওঁৰ প্ৰথম আগমনৰ সময়তে কৈ গৈছিল, সেই লক্ষণসমূহ আমি এতিয়া দেখা পাইছোঁ। তৎসত্ত্বেও প্ৰভু যীশুখ্ৰীষ্ট কিয় আজিলৈকে অহা নাই? তৃতীয়টো প্ৰশ্ন হৈছে প্ৰিয়সকল, যে আৰু কিবা এটা ঘটনা ঘটিবলৈ বাকী আছে নেকি, যাৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন হোৱা নাই বা সেই বিচাৰটো অহা নাই? এই প্ৰশ্নসমূহৰ উত্তৰ যদি আমি বিচাৰি যাওঁ তেতিয়াহ'লে আমি সেই নোহৰ দিনলৈকে উভতি যাব লাগিব প্ৰিয়সকল। কাৰণ প্ৰভু যীশুখ্ৰীষ্টই কৈছিল যে আৰু নোহৰ দিনত যেনে ঘটিছিল, মানুহৰ পুত্ৰৰ আগমনৰ সময়তো তেনেধৰণৰ ঘটনাই ঘটিব। প্ৰিয়সকল, এতিয়া আমি উত্তৰ বিচাৰো হওক। আমি সকলোৱে জানো যে আদি পুস্তক 5 অধ্যায় 22 পদত, আদি পুস্তক 5 অধ্যায় 22 পদত এনেধৰণে লিখা আছে যে মথুছেলহৰ জন্মৰ পাছত 300 বছৰলৈকে ঈশ্বৰৰ লগত হনুকৰ চলাচল আছিল। এই কথাটো আমি জানো। মথুছেলহৰ জন্মৰ পাছত 300 বছৰলৈকে ঈশ্বৰৰ লগত হনুকৰ চলাচল আছিল। প্ৰিয়সকল, হনুক 300 বছৰলৈকে ঈশ্বৰৰ লগত চলাচল কৰিছিল, এই কথাটো আমি ইতিমধ্যে জানো। কিন্তু প্ৰিয়সকল, এই মথুছেল, হনুকৰ বিখ্যাত এজন পুত্ৰ মথুছেলই হৈছে এই উত্তৰৰ চাবিকাঠি। কি প্ৰিয়সকল, কিয় ঈশ্বৰৰ সেই মহাবিচাৰ অহা নাই বা প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন হোৱা নাই? মথুছেলই হৈছে তাৰ উত্তৰ প্ৰিয়সকল। কাৰণ হনুকক ঈশ্বৰে জানিবলৈ দিছিল যে তেওঁৰ পুত্ৰ মথুছেল যেতিয়া জন্ম হ'ব, এই মথুছেলৰ জন্মৰ লগতেই ঈশ্বৰৰ বিচাৰ, অৰ্থাৎ নোহৰ দিনৰ যিটো জলপ্লাৱন, যেতিয়ালৈকে সেই মথুছেলৰ ইয়াত আছে, এইখন পৃথিৱীত আছে, এই জলপ্লাৱন হ'ব নোৱাৰে। আৰু সেইকাৰণে মথুছেলৰ জন্মৰ লগত ঈশ্বৰৰ যিটো মহাবিচাৰ, জলপ্লাৱন, নোহৰ দিনৰ কথা কোৱা হৈছে প্ৰিয় ভাই ভনীসকল। সৰ্বপ্ৰথমে সেই জলপ্লাৱন মথুছেলৰ জন্মৰ লগত ইয়াৰ এটা নিবিড় সম্পৰ্ক আছিল। আৰু সেই সম্পৰ্কটো এনেধৰণৰ যে মথুছেলৰ জন্ম হোৱাৰ পিছত 300 বছৰলৈকে হনুকৰ চলাচল ঈশ্বৰৰ লগত আছিল। কিয়? হনুকক ঈশ্বৰে এইটো জানিবলৈ দিয়া নাছিল যে মথুছেল এদিন জীয়াই থাকিব নে 100 বছৰ জীয়াই থাকিব।
এইটো হনুকক জানিবলৈ দিয়া হোৱা নাছিল। আৰু সেইকাৰণে প্ৰতিদিনেই হনুকে নিজৰ সন্তান মথুছেলহৰ যত্ন লৈছিল। যদি আজি আপোনাক কয়, আপোনাৰ পৰিয়ালৰ কোনোবা সন্তানৰ কথা যদি ঈশ্বৰে কয় যে আপোনাৰ এই সন্তানটোৰ লগত ঈশ্বৰৰ সেই বিচাৰৰ সম্পৰ্ক আছে, যেতিয়ালৈকে মথুছেল ইয়াত থাকিব তেতিয়ালৈকে ঈশ্বৰৰ বিচাৰ আহিব নোৱাৰে, অৰ্থাৎ জল প্লাৱন আহিব নোৱাৰে। প্ৰিয়সকল, তেতিয়াহ'লে আপুনি আপোনাৰ সন্তানটোৰ প্ৰতিটো মুহূৰ্তত আপুনি তেওঁৰ যত্ন ল'ব। আৰু সেইকাৰণে যদি আপোনাৰ ল'ৰাটোৰ কেতিয়াবা নৰিয়া পৰিছে, আপুনি চিন্তিত হ'ব যে আজিয়ে সেই দিনটো উপস্থিত হ'ল নেকি, বা যদি ল'ৰাটো স্কুলৰ পৰা অহাত পলম হৈ গ'ল তেতিয়াও আপুনি চিন্তিত হ'ব যে ল'ৰাজন কিয় আজি ইমান সময়লৈকে অহা নাই, কিবা ঘটনা ঘটিলে নেকি, বা আজি তেওঁৰ শেষ দিনটো আজিয়েই নেকি। আপুনি অভিভাৱক হিচাপে, পিতৃ মাতৃ হিচাপে আপুনি চিন্তিত হ'ব। ঠিক তেনেকৈ হনুকে মথুছেলহৰ কাৰণে চিন্তাত আছিল আৰু এনেধৰণে তেওঁৰ যত্ন লৈছিল আৰু এনেধৰণে ঈশ্বৰৰ লগত তেওঁৰ চলাচল আছিল যে 300 বছৰলৈকে হনুকে ঈশ্বৰৰ লগত চলাচল কৰিলে। প্ৰিয়সকল, অৰ্থাৎ মথুছেলহৰ জন্মই জীৱনৰ প্ৰতি হনুকৰ যিটো দৃষ্টিভংগী আছিল সেই দৃষ্টিভংগীটোকে সলনি কৰি পেলাইছিল। আৰু সেইকাৰণে তেওঁ ঈশ্বৰৰ লগত চলাচল কৰিবৰ কাৰণে এটা বিশেষ প্ৰেৰণা লাভ কৰিছিল। প্ৰিয়সকল, আৰু সেইকাৰণে মথুছেলৰ তেওঁ জন্মৰ পৰা তেওঁ যত্ন লৈছিল পিতৃ হিচাপে। প্ৰিয়সকল, আৰু মথুছেলহৰ যেনেকৈ হনুকৰ জীৱনৰ প্ৰতি তেওঁৰ যিটো দৃষ্টিভংগী সলনি হৈ গৈছিল, ঠিক তেনেকৈ মথুছেল তেওঁৰ দীঘলীয়া জীৱন 969 বছৰ তেওঁ জীয়াই আছিল, আমি বাইবেলত পাওঁ। প্ৰিয়সকল, 969 বছৰ তেওঁ সেই দীঘলীয়া জীৱন, আৰু হনুকে 300 বছৰ ঈশ্বৰৰ লগত চলাচল কৰিছিল। ইয়াৰ ৰহস্য কি, ইয়াৰ তাৎপৰ্য কি প্ৰিয়সকল, তাক আমি জানিবলৈ যত্ন কৰিম। প্ৰিয়সকল, আমি আদি পুস্তক 6 অধ্যায় 7 পদত পাইছোঁ যে ইয়াত লিখা আছে যে মনত বিষাদ পাই ক'লে, মই নিজে সৃষ্টি কৰা মানুহক পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম, মানুহে সৈতে পশু, বগাই ফুৰা জন্তু, আকাশৰ চৰাই এই সকলোকে লুপ্ত কৰিম, কিয়নো সিহঁতক সৃষ্টি কৰাত মোৰ বেজান লাগিছে। এই কথা নোহোৱাৰ আগত ঈশ্বৰে প্ৰকাশ কৰিছিল আৰু তেওঁৰ সৃষ্টিক তেওঁ ধ্বংস কৰিবৰ কাৰণে তেওঁ এটা পদক্ষেপ গ্ৰহণ কৰিলে। প্ৰিয়সকল, আৰু ঠিক তেনেকৈ নোহোৱাৰ আগত যেনেকৈ ঈশ্বৰে এই কথাটো জানিবলৈ দিলে যে তেওঁ নিজৰ সৃষ্টিক তেওঁ ধ্বংস কৰিব, ঠিক তেনেকৈ হনুকৰ আগতো ঈশ্বৰে তেনেধৰণৰ ভৱিষ্যতে তেওঁ কি কৰিব, ভৱিষ্যতে তেওঁৰ বিচাৰটো কেনেকৈ হ'ব, কেতিয়া হ'ব, এই সম্পৰ্কে হনুককো ঈশ্বৰে জানিবলৈ দিছিল। যিহুদাৰ পত্ৰ আমি জানো তাত এটা অধ্যায় আছে 14 আৰু 15 পদত এনেধৰণে লিখা আছে, আদমৰ পৰা সপ্তম পুৰুষ যি হনুক, তেওঁবিলাকৰ উদ্দেশ্যে ভাবুক্তি প্ৰচাৰ কৰি কৈছিল, চোৱা, সকলোবিলাকৰ সুদ বিচাৰ কৰিবলৈ আৰু ভক্তিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লংঘন কৰিলে আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা ক'লে, সেই সকলোৰ বিষয়ে দুখৰ প্ৰমাণ দিবলৈ প্ৰভু নিজৰ অযুত পবিত্ৰবিলাকে সৈতে আহিল। এই কথা হনুককো ঈশ্বৰে জানিবলৈ দিছিল। প্ৰিয় ভাই ভনীসকল, আৰু সেই কথা হনুকে সম্পূৰ্ণৰূপে বিশ্বাস কৰিছিল, কাৰণ ইব্ৰী 11:5 পদত আমি পাওঁ, বিশ্বাসৰ গুণে হনুকক লোকান্তৰলৈ নিয়া হৈছিল বুলি আমি জানিবলৈ পাওঁ। প্ৰিয় ভাই ভনীসকল, এতিয়া আমি এটা কথা চিন্তা কৰিম যে যিকোনো সময়ত মথুছেলৰ মৃত্যু হ'ব পাৰে, যিকোনো সময়ত মথুছেল নাইকিয়া হৈ যাব পাৰে, অৰ্থাৎ ঈশ্বৰৰ বিচাৰ আহি যাব পাৰে, জলপ্লাৱন আহি যাব পাৰে, যিকোনো সময়ত, কোনো নিৰ্দিষ্ট সময় দিয়া হোৱা নাছিল। প্ৰিয় ভাই ভনীসকল, আৰু সেইকাৰণে আমি পাওঁ যে হনুকে মথুছেলৰ প্ৰতিটো মুহূৰ্তত যত্ন লৈছিল, আৰু এনেধৰণেই মথুছেল 969 বছৰ জীয়াই থাকিছিল। প্ৰিয় ভাই ভনীসকল, আমি যদি আদি পুস্তক 5 অধ্যায় 25 পদ চাম, তাত 187 বছৰত লিখা আছে, সেইটো মথুছেলৰ বয়স 187 বছৰ। তাৰপিছত যদি আমি আদি পুস্তক 5 অধ্যায় 28 পদ চাওঁ, তাত লেমকৰ বয়স আছে, উল্লেখ কৰা আছে 182 বছৰ। তাৰপিছত আমি যদি আদি পুস্তক 7 অধ্যায় 6 পদটো আমি
পাঠ কৰোঁ তেতিয়াহ'লে আমি তাত দেখা পাম যে নোহৰ যেতিয়া 600 বছৰ হ'ল তেতিয়াহে জলপ্লাৱন হ'ল। নোহৰ 600 বছৰ হওঁতে জলপ্লাৱন হৈছে প্ৰিয়সকল। তেতিয়াহ'লে আপুনি হিচাপ কৰিব 187 বছৰ মথুছেলৰ বয়স, তাৰপিছত লেমকৰ বয়স 182 বছৰ হৈছে, অৰ্থাৎ মথুছেলে তেতিয়ালৈকে জীয়াই আছে, অৰ্থাৎ এই 182 বছৰৰ যুগ হ'ব। তাৰপিছত নোহৰ 600 বছৰ, নোহৰ যেতিয়া 600 বছৰ হৈ গ'ল তেতিয়ালৈকে মথুছেল জীয়াই আছে। অৱশ্যে সেই জলপ্লাৱনৰ প্ৰাক মুহূৰ্তত মথুছেলক লৈ যোৱা হৈছিল প্ৰিয় ভাই ভনীসকল, তেওঁৰ মৃত্যু হৈছিল। গতিকে 187 বছৰ, 182 বছৰ আৰু 600 বছৰ যদি আপুনি যোগ কৰে তেতিয়াহ'লে আপুনি পাব সৰ্বমুঠ 969 বছৰ। আৰু সেই সৰ্বমুঠ 969 বছৰ মথুছেল জীয়াই আছিল প্ৰিয় ভাই ভনীসকল। এতিয়া প্ৰিয় ভাই ভনীসকল, এই যে মথুছেল 969 বছৰ জীয়াই আছিল, ইয়াৰ ৰহস্য কি? আচলতে প্ৰিয় ভাই ভনীসকল, মথুছেলৰ মৃত্যু যেতিয়া তেওঁৰ বয়স 849 বছৰ হৈছিল, 849 বছৰ, তেতিয়াই তেওঁৰ মৃত্যু হ'ব লাগিছিল, তেতিয়াই ঈশ্বৰে তেওঁক লৈ যাব লাগিছিল। আকৌ মই দোহাৰিছোঁ, মথুছেলৰ বয়স যেতিয়া 849 বছৰ হৈছিল তেতিয়াই মথুছেলৰ মৃত্যু হ'ব লাগিছিল প্ৰিয় ভাই ভনীসকল, কিন্তু নহ'ল। কিয় নহ'ল? ইয়াৰ ৰহস্য কি? ইয়াৰ তাৎপৰ্য কি প্ৰিয় ভাই ভনীসকল? এই 849 বুলি মই কিয় কৈ আছো? 849 প্ৰিয় ভাই ভনীসকল, 969 বছৰ মথুছেলৰ সৰ্বমুঠ বয়স, 969 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল। তাৰ পৰা যদি আপুনি, মই এই কাৰণে কৈছোঁ 849 বছৰ জীয়াই থাকিব লাগিব বুলি, 120 বছৰ যদি আপুনি বিয়োগ কৰি দিয়ে, বাদ দি দিয়ে, তেতিয়াহ'লে মথুছেলৰ বয়স হ'ব 849 বছৰ। আৰু সেই 849 বছৰতে তেওঁৰ মৃত্যু হ'ব লাগিছিল, কিন্তু 969 বছৰ বয়সতহে তেওঁৰ মৃত্যু হ'ল, আৰু তাৰ পিছতেই জলপ্লাৱন হৈছে। প্ৰিয়সকল, এতিয়া সেই 120 বছৰ ক'ৰ পৰা আহিলে? সেই 120 বছৰ প্ৰিয়সকল, ঈশ্বৰে দীৰ্ঘ সহিষ্ণু হৈ তেওঁ অপেক্ষা কৰিলে। মথুছেলৰ বয়স মাত্ৰ 849 বছৰ হৈছে, আৰু এতিয়াই যদি মই মোৰ বিচাৰটো পঠিয়াই দিওঁ, এতিয়াই যদি মই জলপ্লাৱন পঠিয়াই দিওঁ, তেতিয়াহ'লে মোৰ বহুত অতি মৰমৰ সতি সন্তানবিলাকক মই হেৰুৱাব লাগিব, বহুত সতি সন্তানক মই হেৰুৱাব লাগিব। আৰু সেইকাৰণে দ্বিতীয়তে আচল কথাটো হ'ল, যেতিয়ালৈকে মথুছেল জীয়াই আছে তেতিয়ালৈকে জলপ্লাৱন আহিব নোৱাৰে, আৰু সেইকাৰণেই তেওঁ এতিয়া তেওঁৰ সতি সন্তানবিলাককো ৰক্ষা কৰিব লাগিব। গতিকে ঈশ্বৰে দীৰ্ঘ সহিষ্ণু হৈ তেওঁ আৰু 120 বছৰ বঢ়াই দিলে। মথুছেলৰ বয়সত 849 বছৰ বয়সত ঈশ্বৰে আৰু 120 বছৰ যোগ দি দিলে, আৰু সেইটোৱে 120 বছৰ অনুগ্ৰহৰ সময় প্ৰিয় ভাই ভনীসকল। কেৱল মানুহবিলাকক ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰে সেই ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰিয় ভাই ভনীসকল, কিন্তু 120 বছৰ তেওঁ যোগ দি দিলে মথুছেলৰ বয়সত, আৰু তেওঁৰ সৰ্বমুঠ বয়স 969 বছৰ যেতিয়া হ'ল তেতিয়াহে ঈশ্বৰৰ বিচাৰটো আহিল, অৰ্থাৎ জলপ্লাৱন আহিল। প্ৰিয়সকল, আদি পুস্তক 6 অধ্যায় 3 পদত এনেধৰণে লিখা আছে। আদি পুস্তক 6 অধ্যায় 3 পদত এনেধৰণে লিখা আছে প্ৰিয় ভাই ভনীসকল। ইয়াত লিখা আছে, 5 জিহুৱাই ক'লে, মোৰ আত্মাই মানুহৰ অন্তৰত আৰু সদায় অধিকাৰ নচলাব, কিয়নো তাৰ বিপদ গমনত সি মাংস মাত্ৰ, তথাপি তাৰ কাল 120 বছৰ হ'ব। প্ৰিয় ভাই ভনীসকল, তথাপি তাৰ কাল 120 বছৰ হ'ব, আৰু সেই 120 বছৰ মথুছেলৰ বয়সত যোগ দি দিলে, আৰু তেওঁ 969 বছৰ জীয়াই আছিল প্ৰিয় ভাই ভনীসকল। এইটোৱেই হৈছে মথুছেলৰ
দীঘলীয়া জীৱনৰ বা দীঘলীয়া আয়ুসৰ ৰহস্য প্ৰিয় ভাই ভনীসকল কেৱল আপোনাক পাবৰ কাৰণে ঈশ্বৰে অপেক্ষা কৰিলে তেওঁ 120 বছৰ বঢ়াই দিলে প্ৰিয় ভাই ভনীসকল এতিয়া আপুনি আৰু মই আমি লোকালিকা হ'ব বাৰ্তা 21:36 পদটো চাওঁ লোকালিকা হ'ব বাৰ্তা 21:36 পদ ইয়াত লিখা আছে লোক 21:36 কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোকে হাৰিবলৈ আৰু মানুহৰ পুত্ৰৰ আগত থিয় হ'বলৈ যেন সমৰ্থ হোৱা এই নিমিত্তে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা প্ৰিয় ভাই ভনীসকল যাতে মথুছেলহৰ একো বিনষ্ট নহয় মথুছেল যাতে ৰক্ষা পায় মথুছেল ইয়াৰ পৰা যোৱাৰ পিছতহে বিচাৰ আহিব অৰ্থাৎ জলপ্লাবন হ'ব প্ৰিয় ভাই ভনীসকল আমি আৰু এটা ৰেফাৰেন্স চাম প্ৰকাশিত বাক্য 3:2 পদ প্ৰকাশিত বাক্য 3:2 পদত এনেধৰণে লিখা আছে প্ৰিয় ভাই ভনীসকল তুমি মোৰ ধৈৰ্যৰ কথা পালন কৰাত যি পৰীক্ষাৰ কাল পৃথিৱী নিবাসীবিলাকক পৰীক্ষা কৰিবৰ কাৰণে গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম মথুছেলক ৰক্ষা কৰিব আৰু এই মথুছেল বা হনুক বা কোন হয় আমি খন্তেক পিছতে আমি তাক জানিবলৈ পাম প্ৰিয় ভাই ভনীসকল আমাক ৰক্ষা কৰাটোৱেই হৈছে ঈশ্বৰৰ প্ৰথম দায়িত্ব প্ৰিয় ভাই ভনীসকল আৰু সেইকাৰণে সকলো সময়ত তেওঁ কেৱল আমাক ৰক্ষা কৰিব বিচাৰে তো প্ৰিয় ভাই ভনীসকল এতিয়া প্ৰিয় ভাই ভনীসকল এই হনুক আৰু এই মথুছেল মণ্ডলীৰ প্ৰতীক হয় প্ৰিয় ভাই ভনীসকল মণ্ডলীৰ প্ৰতীক হয় হনুক মথুছেল মণ্ডলীৰ প্ৰতীক হয় প্ৰিয় ভাই ভনীসকল আমি জানো শাস্ত্ৰই কৈছে শাস্ত্ৰই প্ৰমাণ দিছে যে জলপ্লাবন হোৱাৰ আগতেই হনুকক লোকান্তৰলৈ নিয়া হৈছিল জলপ্লাবন অহাৰ আগতেই মথুছেলক লৈ যোৱা হৈছিল প্ৰিয় ভাই ভনীসকল তাৰ পিছতেই জলপ্লাবন হৈছে মথুছেল যেতিয়ালৈকে আছে তেতিয়ালৈকে জলপ্লাবন আহিব নোৱাৰে অৰ্থাৎ ঈশ্বৰৰ বিচাৰ আহিব নোৱাৰে প্ৰিয় ভাই ভনীসকল এতিয়া আপুনি আৰু মই প্ৰিয় ভাই ভনীসকল জানিবলৈ পালো যে সেই মথুছেল মণ্ডলীৰ প্ৰতীক হয় যদি মণ্ডলীৰ প্ৰতীক হয় তেতিয়াহ'লে মণ্ডলীৰ মথুছেল প্ৰিয় ভাই ভনীসকল মথুছেল যেতিয়ালৈকে এই পৃথিৱীত আছিল ঈশ্বৰৰ বিচাৰ নাহিল অৰ্থাৎ জলপ্লাবন নহ'ল আৰু এই কথাটো পৌলে অতি সুন্দৰৰূপে 2 থেছালনিকিয়া 2:7 আৰু 8 পদত বৰ্ণনা কৰিছে 2 থেছালনিকিয়া 2:7 আৰু 8 পদত এনেধৰণে লিখা আছে কিয়নো অধৰ্মই সেই নিগুৰ তত্ত্বই এতিয়াও কাৰ্য সাধন কৰি আছে কেৱল সেই বৰ্তমান নিবাৰণকৰ্তা নুগুচে মানেহে গুপুতে সাধন কৰে গুচিলে সেই অধৰ্মীজন প্ৰকাশিত হ'ব কিন্তু তাক প্ৰভু যীশুৱে তেওঁৰ মুখৰ ফুৰ দ্বাৰাই সংহাৰ কৰিব আৰু তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব গতিকে প্ৰিয় ভাই ভনীসকল এই পদত আমি স্পষ্টকৈ দেখা পাইছোঁ যে যেতিয়ালৈকে সেই নিবাৰণকৰ্তা আছে তেতিয়ালৈকে ঈশ্বৰৰ সেই বিচাৰ আহিব নোৱাৰে কিন্তু সেই নিবাৰণকৰ্তা ইয়াৰ পৰা গুচি যোৱাৰ লগে লগে ঈশ্বৰৰ সেই বিচাৰ আহিব অৰ্থাৎ ইতিমধ্যে কোৱা হ'ল যদি মথুছেল মণ্ডলীৰ প্ৰতীক হয় তেতিয়াহ'লে এটা কথা এতিয়া স্পষ্ট হৈ গ'ল যে যেতিয়ালৈকে মথুছেল আছিলে জলপ্লাবন নাহিল ঠিক তেনেকৈ এতিয়াও যেতিয়ালৈকে এই পৃথিৱীত মণ্ডলী আছে ঈশ্বৰৰ বিচাৰ আহিব নোৱাৰে কিয়নো নোহৰ দিনত যেনেকুৱা মানুহৰ পুত্ৰৰ আগমনৰ দিনতো তেনেধৰণৰ সমৰূপ ঘটনাই ঘটিব যদি নোহৰ দিনত যেতিয়ালৈকে মথুছেল জীয়াই আছিল এই পৃথিৱীত আছিল জলপ্লাবন নহ'ল তেতিয়াহ'লে আজিৰ দিনত যেতিয়ালৈকে এই পৃথিৱীত মণ্ডলী আছে তেতিয়ালৈকে ঈশ্বৰৰ সেই বিচাৰ আহিব নোৱাৰে প্ৰিয় ভাই ভনীসকল এতিয়া আপুনি আৰু মই প্ৰিয় ভাই ভনীসকল আপুনি আৰু মই এটা স্পষ্টকৈ বুজি পালো যে ঈশ্বৰৰ সেই বিচাৰটো কোনে ৰখাই থৈছে প্ৰিয়সকল যেতিয়ালৈকে এই পৃথিৱীত মণ্ডলী আছে তেতিয়ালৈকে সেই বিচাৰ আহিব নোৱাৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সেই বিচাৰ নাহিব আহিব প্ৰিয়সকল
আহিব। নোহৰ দিনতো 120 বছৰ বঢ়াই দিলে, অনুগ্ৰহৰ এটা সময় দিলে, তাৰ পিছত ঈশ্বৰৰ সেই বিচাৰ আহি গ'ল, জলপ্লাবন হ'ল। আজিও প্ৰিয়সকল আমি দেখা পাইছো যে যেতিয়ালৈকে এই পৃথিৱীত মণ্ডলী আছে ঈশ্বৰৰ বিচাৰ আহিব নোৱাৰে। কিন্তু প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আৰু কিমান দিন দীৰ্ঘ হয় আপুনি আৰু মই যাতে তেওঁৰ পৰিত্ৰাণৰ ভাগী হ'ব পাৰোঁ তাৰ অপেক্ষা থাকিব, আৰু কিমান দিন তেওঁ সহন কৰিব। সেয়ে প্ৰিয় ভাই ভনীসকল, যেতিয়ালৈকে এই পৃথিৱীত মণ্ডলী আছে ঈশ্বৰৰ সেই বিচাৰ আহিব নোৱাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ বিচাৰ নাহিব। প্ৰিয়সকল, 120 বছৰ অনুগ্ৰহৰ সময় দিয়া হৈছিল, আৰু 120 বছৰ যেতিয়া সম্পূৰ্ণ হ'ল তেতিয়া জলপ্লাবন পঠিয়াবৰ কাৰণে ঈশ্বৰ বাধ্য হৈ গ'ল, আৰু সেই জলপ্লাবনত মাত্ৰ এটা পৰিয়াল ৰক্ষা পৰিল আৰু সকলো বিনষ্ট হ'ল। গতিকে প্ৰিয় ভাই ভনীসকল, আজি আপোনাৰ ভূমিকাটো আপুনি আজি চিন্তা কৰি চাওক। আপুনি মণ্ডলৰ এগৰাকী সভ্য হয়, এগৰাকী সভ্যা হয় প্ৰিয় ভাই ভনীসকল, কিন্তু ঈশ্বৰৰ সেই বিচাৰটো এই কাৰণেই আজি অহা নাই যাতে এই পৃথিৱীৰ অনেক লোকবিলাক যাতে পৰিত্ৰাণ পায়। সেইকাৰণেই ঈশ্বৰৰ প্ৰথম আগমনৰ উদ্দেশ্য আছিল যাতে সকলোৱে পৰিত্ৰাণ পায় আৰু যাতে সকলোৱে ৰক্ষা পায়। আৰু আজি একেটাই উদ্দেশ্য আগত ৰাখি প্ৰভু যীশু খ্ৰীষ্টই দীৰ্ঘ নহয় এই কাৰণেই অহা নাই যাতে সকলোৱে ৰক্ষা পায়। কিন্তু প্ৰিয় ভাই ভনীসকল, এটা সময় উপস্থিত হ'ব যেতিয়া তেওঁ আহিবলৈ বাধ্য হ'ব। কিন্তু এটা কথা আপুনি মণ্ডলী হিচাপে চিন্তা কৰি চাওক, আজি যদি আপোনাক মণ্ডলী হিচাপে এই পৃথিৱীত ৰাখিছে, আপুনিহে ঈশ্বৰৰ সেই মহাবিচাৰটোক ৰখাই থৈছে। অৰ্থাৎ আপোনাক প্ৰিজাৰ্ভিং চল্ট হিচাপে ঈশ্বৰে ব্যৱহাৰ কৰিছে। আপোনাৰ যোগেদিহে ঈশ্বৰে এই পৃথিৱীক অনুগ্ৰহ কৰি আছে কেৱল আপোনাৰ কাৰণে। প্ৰিয় ভাই ভনীসকল, আজি ঈশ্বৰৰ সেই মহাক্ৰোধৰ পৰা যদি জগতৰ লোকবিলাকক কোনোবাই ৰক্ষা কৰিছে, সেইটো হৈছে মণ্ডলী। প্ৰিয় ভাই ভনীসকল, আপুনি হয় প্ৰিয় ভাই ভনীসকল, আৰু সেইকাৰণে আপুনিও যাতে ৰক্ষা পায় আৰু আন লোকবিলাকো যাতে ৰক্ষা পায় তাৰ কাৰণে আপোনাক প্ৰিজাৰ্ভিং চল্ট হিচাপে ঈশ্বৰে এই জগতত ৰাখিছে। এতিয়া আপোনাৰ দায়িত্ব আপুনি চাওক, আপুনি কিমান বহুমূলীয়া, আৰু সেইকাৰণে জগতে নাজানিব পাৰে, জগতে আপোনাক গুৰুত্ব নিদিব পাৰে, কিন্তু আপোনাৰ ভূমিকাটো চাওক। আজি মণ্ডলীয়ে ঈশ্বৰৰ সেই বিচাৰটোক ৰখাই থৈছে। যদি আজি ঈশ্বৰৰ সেই ক্লেক আহি যাব, সেই বিচাৰ আহি যাব, তেতিয়াহ'লে মানুহৰ বাচিবলৈ আৰু কোনো উপায় নাথাকিব প্ৰিয় ভাই ভনীসকল। গতিকে আপুনি আৰু মই এই জগতত মতি 5:13 কৈছে তোমালোক পৃথিৱীৰ লোন। গতিকে সেই লোন হিচাপে আজি আপোনাক ৰাখিছে প্ৰিয় ভাই ভনীসকল। এটা কথা মনত ৰাখিব, নোহৰ দিনত যেনেকে মথুছেলত যেতিয়ালৈকে জীয়াই আছিল তেতিয়ালৈকে জলপ্লাবন নাহিল, আজিৰ দিনত যেতিয়ালৈকে এই পৃথিৱীত মণ্ডলী আছে সেই বিচাৰ আহিব নোৱাৰে। কিন্তু এটা কথা শেষত মই কৈ থওঁ প্ৰিয় ভাই ভনীসকল, সেই বিচাৰ আহিব, সেই ক্লেক আহিব, কিন্তু তাৰ পূৰ্বেই মথুছেলক লৈ যোৱা হৈছিল জলপ্লাবনৰ পূৰ্বেই। ঠিক তেনেকৈ যেতিয়া সময় হ'ব, ঈশ্বৰৰ নিৰূপিত সময়ত ঈশ্বৰ আহিব, বিচাৰ কৰিব, তাৰ পূৰ্বেই কিন্তু আপোনাক মণ্ডলী হিচাপে আপোনাক তেওঁ ইয়াৰ পৰা লৈ যাব। তাৰ পূৰ্বেই যদি কোনোবাই ইয়াৰ পৰা গুচি যায় তেওঁ ৰক্ষা পাব, আৰু যিসকলে সেইখিনি সময়ত জীয়াই থাকিব তেওঁবিলাকক ঈশ্বৰে তুলি লৈ যাব। এনেধৰণেই প্ৰিয় ভাই ভনীসকল, আমাৰ মণ্ডলীয়ে ঈশ্বৰৰ সেই মহাপৰিত্ৰাণৰ ভাগী হ'ব। গতিকে প্ৰিয়সকল, আহক আমি প্ৰিজাৰ্ভিং চল্ট হিচাপে এই জগতত আমি সকলো লোকৰ কাৰণে আমি প্ৰিয়সকল কাৰ্য কৰিম, যাতে যেন আমিও পৰিত্ৰাণ পাম আৰু যিসকলে ঈশ্বৰক নাজানে তেওঁবিলাকো যেন পৰিত্ৰাণৰ ভাগী হয়। প্ৰিয় ভাই ভনীসকল, আমাৰ যিমান আমি তাৰ বিশ্বাসীসকল আছো, কোনেও যেন ঈশ্বৰৰ সেই পৰিত্ৰাণৰ পৰা যেন বঞ্চিত নহয় প্ৰিয়সকল। গতিকে এই সময় আমাক সকীয়াই দিছে। মথুছেলৰ 969 বছৰ বয়সত তেওঁক ইয়াৰ পৰা লৈ যোৱা হ'ল, তেওঁৰ মৃত্যু হৈছিল। এতিয়া পৃথিৱীত থকা মণ্ডলীৰো বয়স 969 হ'বলৈ গৈ আছে প্ৰিয় ভাই ভনীসকল। গতিকে আপুনি আৰু মই সজাও হওক, আৰু দিন থাকোঁতেই যেন আমি আমাৰ কাৰ্য কৰি ঈশ্বৰৰ গৌৰৱ কৰোঁ হওক। এই বাক্যৰ যোগেদি ঈশ্বৰে আমাক আটাইকে অনুগ্ৰহ দান কৰক। ধন্যবাদ। স্বৰ্গত নিবাস কৰা অতি মৰমীয়াল পিতৃ ঈশ্বৰ, তুমি আচৰিত ঈশ্বৰ হয় প্ৰভু।
তুমি মংগলময় প্ৰভু, কিয়নো প্ৰভু মানুহৰ কাৰণে কৰা সংকল্প মংগলৰ সংকল্প, অমংগলৰ নহয়। জেৰেমিয়া 29:11 তুমি কৈছা পিতা, তাক আমি বিশ্বাস কৰোঁ প্ৰভু। দয়ালু পিতা, আজি সমগ্ৰ বিশ্বতে প্ৰভু কৰোণা মহামাৰীয়ে প্ৰভু যি ত্ৰাসৰ সৃষ্টি কৰিছে, দয়ালু প্ৰভু, আমি সম্পূৰ্ণৰূপে প্ৰভু তোমাৰ ওপৰত বিশ্বাস আৰু ভৰসা কৰি চলি আছোঁ দয়ালু পিতা, আৰু গোটেই জীৱন প্ৰভু আমি এনেধৰণে চলি যাম। কিয়নো প্ৰভু তোমাৰ বাক্যই কৈছে, তোমালোকৰ কাষতে হাজাৰ হাজাৰ অযুত লোক পতিত হ'ব, কিন্তু সেয়া তোমালোকৰ কাষ চাপিব নোৱাৰিব। দয়ালু পিতৃ ঈশ্বৰ, তুমি সৰ্বশক্তিমান ঈশ্বৰ হয় দয়ালু প্ৰভু। দয়ালু পিতা, গতিকে আমি বিশ্বাস কৰোঁ শয়তানৰ বহুত শক্তি আছে প্ৰভু, এই কথা আমি জানো, কিন্তু তুমি সৰ্বশক্তিমান ঈশ্বৰ, শয়তানক ইতিমধ্যে তুমি পৰাস্ত কৰি থৈছা হে দয়ালু প্ৰভু। আৰু আমি এইটোও জানো প্ৰভু, এই যি মহামাৰীয়ে সমগ্ৰ বিশ্বতে প্ৰভু যি ধ্বংসলীলা চলাই আছে প্ৰভু, ইয়াক কেৱল তুমিহে ৰোধ কৰিব পাৰিবা প্ৰভু, তুমিহে ইয়াৰ বিলুপ্তি ঘটাব পাৰিবা প্ৰভু। তুমি সম্পূৰ্ণৰূপে প্ৰভু এই পৃথিৱীৰ পৰা এই মহামাৰীক উচ্ছন্ন কৰিব পাৰিবা প্ৰভু, কিয়নো প্ৰকৃতিও প্ৰভু তোমাৰ হুকুম মতে চলিবলৈ বাধ্য, কিয়নো প্ৰভু তুমি সৰ্বশক্তিমান ঈশ্বৰ হয়। এই মহামাৰী এই পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে চিৰদিনৰ কাৰণে উচ্ছন্ন হ'বলৈ মাত্ৰ তোমাৰ এটা আজ্ঞাই যথেষ্ট পিতা। ধন্য হওক প্ৰভু তোমাৰ নাম। তুমি একমাত্ৰ সত্য আৰু জীৱিত ঈশ্বৰ প্ৰভু। প্ৰভু তুমি দয়া অনুগ্ৰহ আশীৰ্বাদ কৰা, আৰু তোমাৰ অতি মৰমৰ সৃষ্টি তোমাৰ এই মানৱ সম্পদক প্ৰভু তুমিহে ৰক্ষা কৰিব পাৰিবা প্ৰভু। দয়ালু পিতা, ধন্য হওক তোমাৰ নাম। আজি সমগ্ৰ বিশ্বতে প্ৰভু যিবিলাক ঘটনা ঘটি আছে প্ৰভু, ইয়াৰ পৰা প্ৰভু আমি স্পষ্টকৈ বুজি পাইছোঁ দয়ালু পিতা, যে তোমাৰ দ্বিতীয় আগমনৰ সময় হৈ গ'ল প্ৰভু। পিতা, তুমি আমাক ক্ষমা কৰি দিবা দয়ালু প্ৰভু। আমি প্ৰথম আগমনক প্ৰভু যিমান গুৰুত্ব প্ৰদান কৰিলোঁ প্ৰভু, তোমাৰ দ্বিতীয় আগমনক ইমান গুৰুত্ব আমি দিয়া নাই প্ৰভু, যাৰ কাৰণে আজি আমাৰ এনে দুৰৱস্থা প্ৰভু। তুমি আমাক ক্ষমা কৰি দিবা প্ৰভু, তুমি আমাক ক্ষমা কৰি দিবা প্ৰভু। আৰু বিনয় কৰোঁ প্ৰভু, হে দয়ালু পিতা, তোমাৰ লোকবিলাক যেন কোনো বিনষ্ট হৈ নাযায় দয়ালু পিতৃ ঈশ্বৰ। প্ৰভু, তুমি যেনেকৈ মথুছেলক প্ৰভু সময় দিলা 120 বছৰ প্ৰভু তুমি সুযোগ দিলা দয়ালু প্ৰভু। হে পিতা, আজি আমাৰ মণ্ডলীৰো প্ৰভু 969 বছৰ হ'বলৈ গৈ আছে প্ৰভু। হে দয়ালু পিতা, তুমি অনুগ্ৰহ কৰা, আমাক আৰু সময় দিয়া দয়ালু প্ৰভু, যাতে আমি নিজৰ মণ্ডলীক প্ৰভু তোমাৰ দ্বিতীয় আগমনৰ কাৰণে যুগুত কৰাৰ লগতে তোমাক নজনা লোকসকলৰ ওচৰলৈ তোমাৰ অনন্ত জীৱনৰ বাণী যাতে প্ৰভু আমি কঢ়িয়াই লৈ যাব পাৰোঁ। হে প্ৰভু, তুমি সকলোৰ কাৰণে তোমাৰ প্ৰিয় পুত্ৰকে এই জগতলৈ পঠাইছিলা, গতিকে প্ৰভু আমি অতি আশাৰ আৰু বিশ্বাসেৰে প্ৰভু, হে প্ৰভু বিনয় কৰোঁ প্ৰভু, তুমি আমাৰ প্ৰাৰ্থনা শুনা দয়ালু পিতা, আৰু তুমি আমাক এটা সুযোগ দিয়া দয়ালু প্ৰভু, এটা সুযোগ দিয়া যাতে প্ৰভু মণ্ডলী তোমাৰ বিশ্বাসী যিমান আছে প্ৰভু, কোনেও যেন প্ৰভু তোমাৰ অনন্ত জীৱনৰ পৰা বঞ্চিত নহয় দয়ালু প্ৰভু। এনেকৈ আন লোকবিলাকো যেন প্ৰভু তোমাৰ সেই পৰিত্ৰাণৰ ভাগী হয় দয়ালু পিতা, তেনে প্ৰভু কাৰ্য কৰি যাবলৈ তুমি আমাক এটা সুযোগ দিয়া প্ৰভু। মথুছেলক যেনেকৈ তুমি অনুগ্ৰহ কৰিলা প্ৰভু, এতিয়া আমাকো প্ৰভু মণ্ডলীক তুমি সেই সুযোগ দিয়া প্ৰভু। আমি তোমাতে বিশ্বাস আৰু ভৰসা কৰিছোঁ। তোমাৰ নাম ধন্য হওক প্ৰভু। আমাৰ দৃঢ় বিশ্বাস প্ৰভু, প্ৰাৰ্থনাত যি বিচাৰিলোঁ এই সকলোকে পালোঁ বুলি বিশ্বাস কৰি ধন্যবাদ সহকাৰে এই প্ৰাৰ্থনা তোমাৰ প্ৰিয় পুত্ৰ আৰু মোৰ পৰিত্ৰাতা আৰু প্ৰভু যীশুৰ নামত অৰ্পণ কৰিলোঁ। আমেন।